সো গাইজ আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সো ইম্পৰ্টেণ্ট সকলোৰে বাবে ভিডিঅ'টো। এই ভিডিঅ'টো মানে যিসকল মানে কোনোবা যদি মানে আপোনালোকে যদি কোনো ঘৰ বনাই আছে বা বিল্ডিং বনাই আছে তাৰ কাৰণে অতি জৰুৰী। এই মানে মই যিখিনি জানো সেইখিনি কম আৰু আপোনালোকক শ্বেয়াৰ কৰিম হা। ভুল হ'বও পাৰে। চ' মই কৰি আছোঁ, কামটো নিজে কৰি আছোঁ। মানে এই ৰিংটো দেখিছেনে আপোনালোকে? এইটো ৰিং বুলি কয় আৰু কিছুমানে আমাৰ গাঁৱলীয়া ভাষাত খাৰু বুলি কয়। এইটো মানে কি হয়, কিছুমানে এই বস্তুটো দিছে এইটো চিধা কৰি দিয়ে। এই বস্তুটো সদায় এনেকৈ সোমাই দিব লাগে, কিয়নো তেতিয়া এই বান্ধটো কেতিয়াবা ছিঙিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু এই বস্তুটো তেতিয়া এই বান্ধটো নহ'লেও বস্তু থাকিব। আৰু এই জোনটো মই দেখিছোঁ কিছুমানে মিস্ত্ৰী মানে এই জোনটোত কি কৰে, এই ভাঁজটো যি আছে এতিয়া লেপিং বুলি কয়। চ' এই ভাঁজটো নামাৰাকৈ ডাইৰেক্টলি মানে জোনটো দিয়ে। চ' একচুৱেলি এইটো জোনটো মাৰি দিব লাগে, তেতিয়া বেছি ভাল হয়। চ' এই বেছি দীঘলীয়া নকৰোঁ, মই ইয়াৰে ওপৰত এটা আপোনালোকৰ মাজত ভালকৈ ভিডিঅ' বনাই দিম পাছলৈ। চ' আজি এইখিনিয়ে। আৰু এইফালে এনেকৈ এইবোৰ ভীম বান্ধি আছে, তেওঁলোকে কাম কৰি আছে এইফালে। আৰু এইফালে দেখাই আছোঁ আপোনালোকক, এয়া দেখিছে। এই মই ৰিংটোৰ কথা যে কৈছোঁ আপোনালোকক, এই ৰিংটো সদায় মানে এইটো চাবিটো সোমাই যাব লাগে। চ' এই আপোনালোকক দেখাই আছোঁ। এইবিলাকেই আৰু চ' মই যিৰ পৰা যিখিনি জানকাৰী জানো সেইখিনি দিছোঁ আৰু আপোনালোকক। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এইটো য'ত মূৰত মানে এল মাৰা হয়, বা কিছুমানে ব্যান বুলিও কয় ইয়াক। এই এলটো কি হয়, এইটো ইয়াৰ পৰাই এইটো মানে ৰিংটোৰ মানে ডিষ্টেঞ্চটোৰ লগত কথা, ৰিংটো কিমান ডাঙৰ হ'ব, আপোনাৰ বিমটো কিমান ডাঙৰ হ'ব তাৰ লগত এলটো হয়। ধৰি লওক এতিয়া এইটো আছে আমাৰ 13/7, মানে বহলটো আছে 7 ইঞ্চি আৰু দীঘলটো আছে 13 ইঞ্চি। তো এতিয়া যদি এনেকুৱা হয়, চেম এনেকুৱা হয় আৰু এইটো বিমৰ দৰে, তেতিয়াহ'লে এলটো 9 ইঞ্চি কৰিব লাগে, মানে ব্যানটো 9 ইঞ্চি দিব লাগে। চ' কিছুমানে খাটা কৰি দিয়ে, চ' খাটা কৰি দিব নালাগে, 9 ইঞ্চি দিব লাগে। চ' গাইজ আজিলৈ এইখিনিয়ে। চ' আশা কৰিছোঁ আপোনালোকে বুজি পাব চালে ভিডিঅ'টো। চ' যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু মোৰো হয়তো ভুল হ'ব পাৰে, জনাব ভুল হ'লেও। আৰু কি ক'ম, আৰু কিছুমানে ইউটিউবত এনেকৈ ভিডিঅ' দিয়া অভ্যাস নাই, তো আজি এনেই আৰু দিম বুলি ভাবিছোঁ আৰু এইটো। আৰু মানে কিছুমানে কয় নহয় যে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দেই।